পলিটিক্যাল রিজার্ভেশন নোহোৱাৰ কাৰণে অশোক সিংঘালৰ দৰে মানুহে অসমীয়াৰ লিগেসি নোহোৱা মানে অসম মন্ত্ৰী হ'ল সেইজন মন্ত্ৰীৰ ছত্ত ছায়াতে অসমত ডিলিমিটেশন হ'ল আমাৰ সোণাৰ অসম সোনানী আসাম অসমৰ ছটা জনগোষ্ঠী তেখেতসকলে অসমৰ জাতি মাটি ভেটি ৰক্ষণাবেক্ষণা প্ৰটেকশ্যন দিবলৈ তেখেতসকলে খুব সুন্দৰ ইনিচিয়েটিভ লৈছে তেখেতসকলে অসমখন ৰক্ষণাবেক্ষণা প্ৰটেকশ্যন দিবলৈ তেখেতসকলে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি অসমৰ বিধানসভাত OBC কাৰণে আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে পলিটিক্যাল ৰিজাৰ্ভেশ্যন তেখেতসকলে বিচাৰিছে এইটো খুব সুন্দৰ ইনিচিয়েটিভ হয় ইয়াত সকলোৱে সাপোৰ্ট আছে যদি আমি অসমখন যদি বচাব লাগে তেনেহলে পলিটিক্যালি ৰিজাৰ্ভেশ্যন এইটো নিশ্চিত কৰিব লাগিব হ'ব লাগিব তেতিয়া হলে অসমখন ৰক্ষণাবেক্ষণা কৰিব পাৰিব আমি প্ৰটেকশ্যন দিব পাৰিব খুব সুন্দৰ ইনিচিয়েটিভ লোৱা আমি দেখিবলৈ পাইছো যেটো নাকি টক শো মাজেদি আমি এইটো কথা শুনিবলৈ পাইছো যেটো নাকি ST অসমৰ বহুত মানুহে কৈছে ST বিচাৰি নাপায় ST খুজিলে নাপায় ইয়াত বহুত লং প্ৰসেস আছে প্ৰচিডিউৰ আছে কিছুমান ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগে মানে বহুত ক্ৰিটিক্যাল তো বহুত মানুহে কৈছে ST বিচাৰি নাপায় খুজিলে নাপায় এতিয়া মই ST বিষয়ে ক'বলৈ নাযাওঁ গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে 25 নৱেম্বৰত তেখেতে বিধানসভাত প্ৰতিবেদন ৰিপৰ্ট দাখিল কৰিব তেতিয়া সকলোৱে গম পাই যাব তেখেতসকলে কি ৰিপৰ্ট দিব কি ৰিপৰ্ট ওলাব গতিকে আপোনালোকে গোটাই ৰিজাল্টটো আপোনালোকে গম পাই যাব এতিয়া মই ক'বলৈ নাযাওঁ কিন্তু মই এইটো ভাল পাইছে গতিকে OBC কাৰণে অসম বিধানসভাত ৰিজাৰ্ভেশ্যন হ'ব লাগে ৰিজাৰ্ভেশ্যন বিচাৰিছে এটো খুব সুন্দৰ ইনিচিয়েটিভ বুলি মই আদায় কলে যে পলিটিক্যাল ৰিজাৰ্ভেশ্যনৰ কথাটো কলে ইয়েস পলিটিক্যাল ৰিজাৰ্ভেশ্যন লাগিব পলিটিক্যাল ৰিজাৰ্ভেশ্যনৰ কাৰণটো আজি সংগ্ৰাম হৈছে পলিটিক্যাল ৰিজাৰ্ভেশ্যন নোহোৱাৰ কাৰণে অশোক সিংঘালৰ দৰে মানুহে অসমীয়াৰ লিগেসি নোহোৱা মানে অসম মন্ত্ৰী হ'ল সেইজন মন্ত্ৰীৰ ছত্ত ছায়াতে অসমত ডিলিমিটেশন হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে কাক ভোট দিব উজনিৰ বেংমৰা ৰাজ্যত থলগিৰি খিলঞ্জীয়া ৰাইজ ডিচাইডিং ফেক্টৰ নোহোৱা হ'ল এখিনি প্ৰবজিত মানুহৰ ওচৰত সেই ক্ষমতা গুচি গ'ল ক্ৰমান্বয়ে মাঘেৰিটা ক্ৰমান্বয়ে হদিয়াত আৰু এখিনি প্ৰবজিত মানুহ সেই থলগিৰি খিলঞ্জীয়া ৰাইজলে ভাবুকি আনিছে সেইকাৰণেতো পলিটিক্যাল ৰিজাৰ্ভেশ্যন আমাক লাগিব সেইকাৰণেতো আমি শংকিত হৈছোঁ উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি প্ৰবজিত লোকে ভূমি ক্ৰয় কৰি থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজপথলৈ লৈ আহিছে তাৰ কাৰণে কৈছোঁ লেণ্ড ৰাইট আমাক লাগে চৰকাৰে কৰা নাই কৈছোঁ এই 6 জনগোষ্ঠী জনজাতিকৰণ কৰক কৰি এই কামটো কৰক সেই কথা বতৰাবিলাক আমি কৈছোঁ আৰু সেই কথা বতৰাবিলাকৰ মাধ্যমেৰে আমি এইটো বুজাব বিচাৰিছোঁ যে অসমৰ বিধানসভাখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিৰ কাৰণে হওক